ভাইটি কি হৈছিলে আজি? আজি মানে আমাৰ স্কুলত ফাৰ্ষ্ট ক্লাছ বিজ্ঞান ক্লাছ চলি আছিলে। কোন স্কুল? শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়। হয়। মানে ক্লাছ কৰাৰ সময়ত মানে আমি তিনিজন আছিলোঁ, একো বুজা নাছিলোঁ। বাইদেউ কৈছোঁ, বাইদেউ একো বুজি পোৱা নাই কৈছোঁ, তোমালোকক বুজোৱা আৰু নুবুজোৱা একে কৈ পিনি ছেক্ৰেটাৰী চাইকো লগাই দিলে। কোন বাইদেউ? কোন বাইদেউ? অংকিতা মেধি বুলি এজনী বাইদেউ আছিল। তাৰপিছত ছেক্ৰেটাৰী ছাৰ এটা ক্লাছৰ পিছত আহিছে। নাই ছেক্ৰেটাৰী ছাৰৰ আগত আমাৰ প্ৰিন্সিপাল আহিছে ৰূপা দেৱী, আহি পিনে আমাক অলপ বুজাই আছিলে এনেকৈ নাপায় বুলি, আৰু ছেক্ৰেটাৰী আহি পিনে আমাক মাৰ ষ্টাৰ্ট কৰি দিলে। ছেক্ৰেটাৰী কোন? বিমান বৰা। কোনে মাৰিছে তোমালোকক? ছেক্ৰেটাৰী মাৰিছে? ছেক্ৰেটাৰী। তেখেতে পঢ়ায় নেকি স্কুলত? বিমান বৰা মানে কাক মাৰিছে? মই আৰু মোৰ লগৰ দুজন। কিহেদি মাৰিছে? হাতেদি মাৰিছে আৰু গলা চেকিছে। মোৰ লগৰ এজন গলা চেকিছে। তোমালোক হাতেদি গলা চেপিছে আৰু কৈছে যোৱা ইয়াৰ স্কুলৰ পৰা ওলাই যায়, ইয়াত তোমালোকে পঢ়িব নালাগে কৈ বেগ লৈ ঘৰত পঠিয়াই দিছে। বাকী কেইজনৰ অৱস্থা কেনেকুৱা? বাকী কেইজনৰ অৱস্থা এতিয়া এজনে বেছি মাৰি আছে, এজন তাতে বহি আছে। তোমাক ক'ত মাৰিছে? মোক ইয়াত মাৰিছে, এনেকৈ 5-6 মাৰিছে। কি মানে থাপৰ দিছে নে বেলেগ কিবা? এনেকৈ থাপৰ দিছে। থাপৰ দিছে, ঠিক আছে। কি হৈছে ল'ৰাকেইজন? ল'ৰাটো স্কুলত গৈ আছে আৰু ছাৰে বোলে কিয় কোন দুখত মাৰিলে, কমজন গাৰ্জেন আছে আমাক জনাব লাগে, এনেকুৱা মাৰিছে মানে ছাৰে। এতিয়া মানে ল'ৰাটো এতিয়া মানে উশাহ ল'ব নোৱাৰা হৈ আছে। হয়, কোন ছাৰে মাৰিছে? বিমান ছাৰে বোলে। ছাৰো নহয় নেকি, মানে কিবা বোলে মই নাজানো, মই যোৱা নাই। শিক্ষক নেকি স্কুলৰ? শিক্ষক নাই, মই ক'ব নোৱাৰো। হয়, কিহৰ কাৰণে মাৰিছে? কিয় মাৰিছে এইটোও মানে ক'ব নোৱাৰো মই। হয়, আৰু এনেকুৱা মাৰিছে মানে কমজন গাৰ্জেন আছে, আমি গাৰ্জেন জনাব লাগে। এনেকুৱা মাৰিছে যে এতিয়া এই উশাহ ল'ব পৰা নাই। কিহেদি মাৰিছে? এই হাতৰ লগত এনেকুৱা ধৰি পেলাই দাঙি দিছে। চিনেমা ষ্টাইলত মাৰিছে? চিনেমা ষ্টাইলত মাৰিছে। চিনেমা স্কুলত। এতিয়া বৰ্তমান কেনেকুৱা ল'ৰাকেইটাৰ অৱস্থা? এতিয়া বৰ্তমান উশাহ ল'ব পৰা নাই, বহুত কষ্ট হৈ আছে। কিমান ক্লাছত পঢ়ে ল'ৰাকেইজন? 9ত পঢ়ে। ক্লাছ 9ত পঢ়ে। ঠিক আছে। আপোনালোকে মাৰিছে, ইয়াতে ডিংগিত ধৰি নেকি এনেকুৱা উঠাইছে, ৱালত এনেকুৱা মাৰিছে, মাথাটো ঢাচ কৰি নেকি। আপোনালোকে গৈছিল নেকি স্কুলত? নাই, যোৱা নাই। আমাৰ লগৰে সিহঁতে গাৰ্জেনে গৈছিলে। দূৰ আছে কাৰণ সিহঁতে আহি গ'ল থানাত। এনেকুৱা অভিযোগ আগতো আছিল নেকি তেওঁৰ ওপৰত যে ল'ৰা ছোৱালী মাৰা বুলি? নাই, এবাৰ প্ৰথম আছে। বেলেগো ক'ব নোৱাৰো মই, শুনা নাই। ঠিক আছে। আজি অলপ আগত মানে স্কুলত মাৰধৰ কৰিছে। কিবা মানে চায়েন্স টিচাৰে বোলে পঢ়াই আছিলে, পঢ়াই থকা অৱস্থাত মানে কি হ'ল বুজি পোৱা ল'ৰা ছোৱালীয়ে সোধোতে বোলে টিচাৰে বোলে কৈছে বোলে তহঁতক মানে বুজোৱাতকে নুবুজোৱাই ভাল বুলি ক'লে। সেনেকৈ কৈ পিনে ওলাই গৈ মানে অফিচ ৰুমত গৈ পিনে প্ৰিন্সিপালক কমপ্লেইন কৰিছে টিচাৰে। কৰোঁতে বোলে বিমান বৰা মাষ্টৰ না কি এইটো প্ৰিন্সিপাল যি হওক মালিক, এখেতে গৈ পিনে বোলে ছাৰে গৈ পিনে বোলে ডিঙিত টেপা মাৰি ধৰি ৱালত ঢকুচাই মাৰিছে বোলে। মানে মাথাটো ৱালত মাৰিছে? এনেকুৱা ডিঙিত ধৰি পিনে ৱালত ঢপ কৰি এনেকৈ মাৰিছে বোলে। কোনে মাৰিছে বুলি ক'লে? বিমান বৰা। কোন স্কুল? এই শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ, হাওৰাঘাট। মানে তেওঁ কি হেৰিত আছে গম পায় নেকি? শিক্ষক নে কি? সেইটো মই নাজানো। শিক্ষক নহয়, মেনেজমেণ্ট কমিটিৰ সদস্য। এই কথাটো মানে কি আমি এতিয়া উপায় নাই, গৈছিলো, যাওঁতে কৈছো মই এনেকৈতো মাৰিব নালাগে, কিবা যদি ভুল কাম কৰিছে আমাক ফোন আছে, ফোন কৰি মাতক, আমাৰ ওচৰত পিটক, আচাৰ দি পিটক। হা না ৱালত মাৰিছে, ল'ৰাটোৰ মাথা বিষাই আছে, কিছুমান ডিঙি টেপা মাৰিছে। ল'ৰাটো এতিয়া কথা কেইজন ল'ৰাক মাৰিছে? 3টা পোৱালিক মাৰিছে। অৱস্থা কেনেকুৱা বৰ্তমান? ভাল নহয়, মেডিকেল আনিছো এইমাত্ৰ। অৱস্থা ভাল নহয়। আগতে পূৰ্বেও এনেকুৱা কাম কৰে নেকি তেওঁ মানে আগতে মানে কি এই গৌতম আচাৰ্য বোলে তাত স্কুলত আছিলে, ওলাই পিনে বেলেগ স্কুলত গৈছে, তাৰ ওচৰত টিউচন লৈছে বোলে ল'ৰাবিলাকে। কয় বোলে গৈ বোলে কিয় টিউচন কৰিব লাগে তাৰ তাত। তাৰ মানে মেইন কথাটো হৈছে গৌতমক লৈ পিনে অলপ মানে আশেষ আছে নেকি ছাৰৰ।
সেই আকেশটো মানে ল'ৰা ছোৱালী ঝাৰি আছে আৰু এনেকুৱা নহয় না। মানে টিউচন লোৱাৰ কাৰণে সূত্ৰপাত তাৰ পৰা হোৱা কাৰণ নাছিল? তাৰ পৰাই মানে বেছি মানে দেখিব নোৱাৰা হৈ আছে। মেইন মোষ্ট মানে কাৰণটো এইটো। হয়, হা, ঠিক আছে। বৰ্তমান ইহঁতৰ অৱস্থা কেনেকুৱা ল'ৰাকেইটা? অৱস্থা ভাল নহয়। মেডিকেল আপোনাৰ ল'ৰাজনৰ নাম কি? বৰুণ চেত্ৰী। বাকী কেইজন? বাকী প্ৰসঞ্জিত বুলি আছে আৰু এটাতো নাম জান নাই মই। হয়, কিমান ক্লাছত পঢ়াইছো? ক্লাছ 9ত পঢ়ে। ক্লাছ 9 ন? উম। ঠিক আছে।